যোৱা 16 তাৰিখত ৰাতিপুৱা 9টা বজাত আমাৰ ঘৰৰ পৰা আমাৰ ৰাস্তাৰ কাষতে এটা দোকান আছে আমাৰ ঘৰৰ পূবফালে। এই দোকানত যে গৈছিলে তাৰ পৰা ঘৰত অহা নাই। তাৰপিছত মই ইমান ঘূৰি আছোঁ ফুৰি আছোঁ, কিমান আমাৰ আলহী ঘৰ আছে, নিজৰ ককাই ভাই ককাই য'ত য'ত আছে আমি সব বিচাৰিছোঁ, মানে আমি ছোৱালীজন পোৱা নাই এতিয়ালৈকে। ছোৱালীজনী এবাৰ বয়স কিমান হ'ব? 13 বছৰ 6 মাহ। 13 বছৰ 6 মাহ পঢ়ি আছে নে? পঢ়ি আছে। কোন ক্লাছ পাইছে? 7ত পঢ়িছিল, এতিয়া 8ত এডমিশ্যন ল'ব। নাই নাই, ক'ত যে কি কৰিছে এইটো মই গম পোৱা নাই এতিয়া। কি হ'ব পাৰে ছোৱালীজনী হঠাৎ নাইকিয়া হ'ল? এতিয়া আমিতো নাজানো এতিয়া কি যে হৈছে, এতিয়া ক'ত আছে কি কৰি আছে এইটোতো মই নাজানো। সেইকাৰণে মই মানে হুলস্থুল কৰি আছোঁ। আপোনালোকে আৰক্ষীৰ লগত যোগাযোগ কৰিছে? কৰিছোঁ। লিখিত কমপ্লেইন দিছোঁ। আৰু কি আৰক্ষী তাৰমানে এইটোৱে কৈছে যে আপোনালোকে বিচাৰি চাওক আৰু আমাৰ যিখিনি কৰিব লাগে আমি কৰিম, এইটো আশা দিছে। আৰু এতিয়ালৈকে মই খবৰ চবৰ লৈ আছোঁ, ছাৰে মানে কৈ আছে আৰক্ষীগিলা যে মইতো লাগি আছোঁ। এইটো মই নাজানো এতিয়া কি যে কৰি আছে এইবিলাক মই নাজানো। আপোনাৰ সন্দেহ হয় নেকি যে কোনোবাই তাৰমানে কোনোবাই যে লৈ গৈছে, এইটো মই সন্দেহ কৰিব নোৱাৰোঁ। আমি মানুহ যদি বিচাৰি পোৱা নাই, মানুহ এটা ল'ৰা মানুহ যদি ল'লে হয় তেনে বিচাৰি পালে সেইটো মই মানে ভাবি ল'লোঁ হয় যে মানুহজন লৈছে। মই তাৰমানে কৈছোঁ এতিয়া এইটোতো মানে সন্দেহটো লাগে, কিন্তু এতিয়া কি যে হ'ল এইটো মই নিজেতো এতিয়া ক'ব নোৱাৰোঁ। আপুনি কি কৰিব? আৰক্ষী প্ৰশাসন আছে বা অসমৰ ৰাইজ আছে, এইটো মোৰ মানে হেৰি কৰিব লাগে। তাৰমানে আমি অনুৰোধ জনাইছোঁ, যাৰ ঘৰতে থাকক বা য'ত আছে, আমাৰ নম্বৰ চম্বৰ দিয়া আছে। আমাৰ তাৰমানে কিবা আধাৰ কাৰ্ড চাধাৰ কাৰ্ড সব ছোৱালীৰ এইটো আছে। এইটো চাই কিনি অলপ দয়া ধৰ্ম কৰি মোৰ মানে ফোন মাৰি জনাই দিলে হ'ল।